Hello viewers, welcome back to my YouTube channel. মোৰ নতুন vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া মই ৰেডি হৈ আছো দাদাহঁতৰ ঘৰলৈ যাবলৈ যেহেতু আজি দাদাৰ জন্মদিন হয় আৰু হেয়ে ৰাতিপুৱাৰ পৰা শুই উঠি কেক বনাই মেলি ৰেডি কৰোতে এতিয়া দুপৰীয়া হ'লহি দুপৰীয়া 1টা বাজিব হ'ল তো অকমান পিছত আমি ওলাই যাম গতিকে আপোনালোকে ভিডিওটো চাই থাকিব মই দাদাহঁতৰ ঘৰ আহি পালো আৰু আহি পাই কামত লাগিছো এয়া সিঙৰা বনাবৰ কাৰণে মই আটা মঠি ললো আৰু এতিয়া এইখিনি থৈ দিম মই বাকিখিনি আপোনালোকক দেখাই থাকিম ভিডিও এফালে আলু বইল কৰা আছে এতিয়া ইয়াৰ ষ্টাফিংটো বনাই লওঁ আৰু এফালে পায়স পাতি থোৱা হৈছে ইয়াত এতিয়া সিঙৰা ষ্টাফিংৰ কাৰণে মই বনাই ললো বিশেষ একো দিয়া নাই আলু আছে বাদাম দিছো আৰু পিয়াজ আছে লগতে কেঁচা জলকীয়া দুটামান কাটি দিছো আৰু বাকি মছলাখিনি আছে এতিয়া মই সিঙৰা বনাবলে প্ৰথমতে সৰু সৰুকৈ লাডু বনাই লৈছো আৰু বেছি ডাঙৰ নকৰো মই মই ৰুটিখন বেলি ললো আৰু মাজতে দুভাগ কৰি পিনে এতিয়া এনেকৈ যিখিনি আলুৰ মই মিশ্ৰণ বনাই লৈছিলো সেইখিনি এনেকৈ অলপ অলপকৈ সুমুৱাই দিম আৰু ভালকৈ সিঙৰাটো বন্ধ কৰি লম আৰু সিঙৰাটো বন্ধ কৰোতে অকমান কিনাৰ সাইডত পানী লগাই ল'ব নহলে তেলত দিয়াৰ লগে লগে সিঙৰাটো খুলি আহিব তো কাৰণে অকমান পানী লগাই লৈছো যাতে আঠা মাৰি লাগি ধৰে ধুনীয়াকৈ এয়া ধুনীয়াকৈ মই কিনাৰ সাইডটো মাৰি ললো আৰু এয়া মোৰ সিঙৰা এটা ৰেডি হৈ গল আৰু বাকিখিনিও এতিয়া মই এনেকৈ কৰি লম এফালে পায়সখিনিও এনেকৈ হিজি আছে ৰেডি হোৱা নাই এতিয়ালৈকে আৰু এফালে এতিয়া লোকেল কুকুৰা মাংস বনি আছে এয়া পিয়াজ দি দিলে কেৰাহীত এইখিনি হৈছে মাংস আৰু মাংসখিনি এতিয়া এফালে জাতিলাও কাটি থৈছে জাতিলাওৰ লগত বনাব এফালে আদা নহৰু খুন্দি লৈছে প্ৰথমে ইয়াত এতিয়া মাংসখিনি দি লৈছে আৰু এইখিনি অলপ সময় ফ্ৰাই কৰিব এনেকৈ তাৰ পিছত জাতিলাওখিনি দিব এতিয়া মাংস অকমান সিজিব আৰু ধুনীয়াকৈ ফ্ৰাই হৈ যাব এয়া মাংসখিনি ধুনীয়া ফ্ৰাই হৈ গৈছে আৰু মাংসৰ যিটো তেল হেতু ওলাই আহিছে এতিয়া ইয়াতে জাতিলাওখিনি দি দিয়া হ'ব আৰু ইয়াত আলু দিয়া হ'ব কিন্তু প্ৰথমতে জাতিলাওখিনি দি দিয়া হৈছে কাৰণ আলুখিনি আগতেকে বইল কৰি লোৱা হৈছিল হেতু কাৰণে এতিয়া দি দিলে মানে গুটি আলুবোৰ ভাঙি যাব গতিকে জাতিলাওখিনি অলপ সিজি ল'বলৈ দিয়া হ'ব জাতিলাও সিজিলে মানে আলুখিনিও দি দিয়া হ'ব
এইখিনি হৈছে বইল আলু। এতিয়া আলুখিনি কাটি লোৱা নহ'ব, এনেকেই দি দিছে, কাৰণ আলুখিনি অলৰেডি সিজি আছে, সেইকাৰণে এতিয়া এনেকৈ দি দিয়া হৈছে। এয়া চিঙৰা হৈ গ'ল ৰেডি। এইখিনি ৰেডি কৰি ল'লোঁ, আৰু আধা আছে কৰিবলৈ, সেইখিনি পিছত কৰিম। এইখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ। এতিয়া চিঙৰাকেইটা এতিয়া কম জুইত এনেকৈ ফ্ৰাই কৰা হৈছে, আৰু জুইকুৰা বঢ়াই দিলে মানে চিঙৰাকেইটা ভাল নহ'ব, সেইটো কাৰণে একেবাৰে কম জুইত সিজাই আছোঁ। ইফালে মাংসখিনিও এতিয়া উতলি আছে। পানী দিয়াটো দেখা পালে নহ'ল, কাৰণ সেইফালে চিঙৰা ফ্ৰাই কৰি থাকোঁতে এইফালে পানী দি দিলে মায়ে। এতিয়া এইখিনি সিজিছেগৈ, আৰু অলপ সময় লাগিব। এইফালে এইখিনি আধা চিঙৰা ফ্ৰাই কৰা হৈ গৈছে, আৰু এতিয়া এয়া ফ্ৰাই কৰি থকা হৈছে, আৰু ইয়াতো অলপ বাকী আছে। এয়া এইফালে আমাৰ বাৰ্থডে বয় বহি আছে, আৰু এয়া এইফালে গোটেইখিনি যোগাৰ কৰি লোৱা হৈছে। ইয়াত পায়স, চিঙৰা আৰু লগতে কেক। এতিয়া চাকি জ্বলাই লোৱা হ'ব। কাটিবলৈ এতিয়া মম জ্বলাই লৈছে। কেক কটা হৈ গ'ল, আৰু ভাত খাই বৈও আজৰি। এতিয়া অকণমান এনেই ফটো চটো মাৰি লৈছোঁ, তাৰপিছত ওলাই যাম আৰু ঘৰলৈ। কালি বাৰ্থডে খাবলৈ অহা, আৰু ঘৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱা নহ'ল, আৰু দাদা আপাহঁতে চবেই ৰখালে থাকিবলৈ। সেই গতিকে থাকিলোঁ কালি, আৰু এতিয়া আহিছোঁ বাৰীলৈ। এয়া আপাই খুতৰা বুটলি আছে, আৰু মই এয়া বিলাহী ছিঙি আছোঁ। বাৰীৰ পৰা কিবা কিবি অলপ বুটলিলোঁ। এতিয়া গৈ আছোঁ ভাত খাই মেলি ৰেডি হওঁগৈ ঘৰলৈ যাবলৈ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। থেংক ইউ।